ইতিমধ্যে আমি কৈছোঁ যে শিক্ষানুষ্ঠানসমূহ খোলা আৰু তাত পাঠদান পৰিচালনা কৰা তাৰ কাৰণে এখন বিশেষ SOP এখন মানে ছাপ্লিমেণ্টাৰী পৰিপূৰক SOP এখন শিক্ষা বিভাগে ইতিমধ্যে দিছে। তো মূল SOPখনতে কৈ দিয়া হৈছে যে কেৱল দ্বাদশ শ্ৰেণীসমূহ ডিগ্ৰীৰ ফাইনেল ইয়েৰ 8th ছেমিষ্টাৰৰ শ্ৰেণীসমূহ আৰু ঠিক তেনেকৈ মানে পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল ইয়েৰৰ শ্ৰেণীসমূহ এইসমূহে খুলিব আৰু এটা শ্ৰেণী কোঠাত 30 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী নবহিব। দৰকাৰ হ'লে তাৰ ছেকশ্যন ৱাইজ তেওঁলোকে কৰি ল'ব। বাকী যিখিনি ক'ভিড পৰিস্থিতিৰ কাৰণে যিখিনি প্ৰট'কল আছে সেইখিনি তেওঁলোকে মানিব লাগিব আৰু ইতিমধ্যে সকলো স্কুললৈ শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যাতে প্ৰপাৰ চেনিটাইজেশ্যন কৰে। আৰু আজিও পেপাৰত বহু জেগাৰ পৰা বাতৰি আহিছে যে চেনিটাইজেশ্যন শিক্ষানুষ্ঠানসমূহে ইতিমধ্যে কৰিছে। গতিকে সুকলমে এইটো স্কুলবিলাক পুনৰ খোলাৰ অহাকালিৰ দিনটো আৰম্ভ হ'ব বুলি মোৰ ফালৰ পৰা সকলোবিলাক পৰ্যায়ক্ৰমে। ইয়াৰ কাৰণে মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ কাৰণে আমাৰ এখন কমিটি গঠন কৰিছোঁ, যিখন কমিটিয়ে মূলতঃ আমি বুৰঞ্জী আৰু ভূগোলক যে পুনৰ আমি প্ৰৱৰ্তন কৰিব বিচাৰিছোঁ ইয়াৰ ওপৰত বিজ্ঞান, গণিত আৰু ইংৰাজী এই তিনিটা ভাষাৰ পাঠদান কেনেকুৱা হ'ব সেই সম্পৰ্কে তেওঁলোকে প্ৰতিবেদন দিব। প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমি কাম কৰিম। আজি আমি শিক্ষক দিৱস উপলক্ষে ৰাজ্যিক যি বঁটাসমূহ আছিল সেই বঁটাসমূহ ইয়াতে প্ৰদান কৰিছোঁ। তাৰ লগতে এইবাৰ আনন্দৰ কথা আমাৰ অসমৰ দুজনকৈ শিক্ষকে ৰাষ্ট্ৰীয় বঁটা তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানটো অনলাইনত ইতিমধ্যে হৈ গৈছিল যদিও তেওঁলোকৰ যি মানপত্ৰ আছিল মানপত্ৰ আজি ভাৰত চৰকাৰ হৈ আনুষ্ঠানিকভাৱে আমি ইয়াত দুইজন শিক্ষকলে আমি প্ৰদান কৰোঁ। ইয়াৰ লগতে অন্যান্য কিছু আমাৰ এৱাৰ্ড আছিল, যেনেকৈ ডিজিটেল বেজ প্ৰদান কৰা, অৰ্থাৎ যিসকল শিক্ষকে কম্পিউটাৰৰ জৰিয়তে বা অনলাইন মাধ্যমত তেওঁলোকে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে। টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ তেওঁলোকৰ ইভালুৱেশ্যন কৰিছিল। তেনেকুৱা 5জন শিক্ষকলৈও আজি আমি বঁটাসমূহ প্ৰদান কৰোঁ। শিক্ষক দিৱসৰ লগতে আমাৰ আৰু এটা কাৰ্যসূচী ইতিমধ্যে ক'ভিড পৰিস্থিতিৰ কাৰণে কৰিব পৰা নাছিলোঁ। সেইটো হ'ল প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ তেওঁলোকে এজন ব্যক্তিৰ জীৱনজোৰা যি সাধনা বা তেওঁলোকৰ যি এচিভমেণ্ট থাকে তাৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰে। 2018 চনৰ বঁটা আমি প্ৰদান কৰিব পৰা নাছিলোঁ। অধ্যাপক তাবুৰাম টাইডলে সেই বঁটা ঘোষণা কৰা হৈছিল। আজি আনুষ্ঠানিকভাৱে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই সেই বঁটা তাবুৰাম টাইড ডাঙৰীয়াৰ সহধৰ্মিনী বাসন্তী টাইডৰ হাতত 1 লাখ টকাৰ সহ মানপত্ৰ আজি প্ৰদান কৰে। হয়, নিশ্চিতভাৱে যে অসম চৰকাৰে ইতিমধ্যে প্ৰায় 2500খন স্কুললৈ 50 লাখকৈ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ধন দিয়াৰ কথা ঘোষণা কৰিছে। এই আন্তঃগাঁথনি উন্নয়ন কৰাৰ অৰ্থাৎ যিখিনি কাম পাৰ্মিচিবল ৱৰ্ক হ'ব বা যিখিনি কাম আমি এই বিদ্যালয়সমূহত কৰিম নিৰ্বাচিত 2500খন বিদ্যালয়ত, তাতে আমি 1 নম্বৰতে ৰাখিছোঁ যে এটা স্মাৰ্ট ক্লাছৰুম নিৰ্মাণ কৰিব লাগে, য'ত অনলাইন পদ্ধতিৰে দূৰৰ পৰাও শিক্ষাদান কৰিব পৰা যাব আৰু লগতে প্ৰত্যেকখন বিদ্যালয়ত একোটাকৈ কম্পিউটাৰ লেবৰেটৰী যাতে সংযোগ কৰিব পাৰে, অৰ্থাৎ ICT লেবৰেটৰী য'ত আছেতো আছে, য'ত নাই তাত প্ৰদান কৰাৰ কাৰণে আমি ইয়াতে সুযোগ সুবিধা ৰাখিছোঁ। ইয়াৰ উপৰিও 209খন 75 বছৰ গৰকা যি ঐতিহ্যমণ্ডিত বিদ্যালয় আছে তাত এইটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছেই যে প্ৰত্যেকখন বিদ্যালয়লৈ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে 3 কোটিকৈ টকাৰ পুঁজি আগবঢ়োৱা হ'ব। আমাৰ সমগ্ৰ শিক্ষা বিভাগে লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষাৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিবদ্ধ হৈছে আৰু আজি আমি সেইটো ঘোষণা কৰিছোঁ। এটা সমষ্টিত যদি সকলোৱে মিলি এজন প্ৰাৰ্থী দিয়ে তেওঁলোকে জিকিব আৰু অখিল গগৈয়ে কৈছে যে সকলোৱে যদি একেলগে মিলি ৰাইজৰ দল BJP সকলো মিলি যদি প্ৰাৰ্থীত্ব আগবঢ়ায় তেতিয়া অন্ততঃ উপ নিৰ্বাচনত 3টা সমষ্টিত হ'লেও এইবাৰ জিকিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। সেইটো তেওঁলোকৰ জংকপংক, ইয়াত মোৰ মতামত দিবলগীয়া একো নাই। বিৰোধী দলৰ মাজৰ তেওঁলোকৰ যি জংকপংক আছে, কল্পনা আছে, এইখিনি তেওঁলোকৰ মাজতে থাকক, ইয়াত মোৰ মন্তব্য দিব লগা একো নাই।
হয়, শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আমাৰ এই মাহৰ পৰাই আমি আৰম্ভ হ'ব বুলি কৈছিলোঁ। অহা 9 ছেপ্টেম্বৰ তাৰিখে প্ৰথমখন বিজ্ঞাপন প্ৰকাশ পাব। ছাৰ, কাইলৈৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলা হ'ব, গতিকে কেনেধৰণৰ কেনেকুৱা আহ্বান জনাব বিচাৰিছে? ইতিমধ্যে আমি কৈছোঁ যে শিক্ষানুষ্ঠানসমূহ খোলা আৰু তাত পাঠদান পৰিচালনা কৰা, তাৰ কাৰণে এখন বিশেষ SOP, এখন মানে ছাপ্লিমেণ্টেৰী পৰিপূৰক SOP এখন শিক্ষা বিভাগে ইতিমধ্যে দিছে। তো মূল SOPখনতে কৈ দিয়া হৈছে যে কেৱল দ্বাদশ শ্ৰেণীসমূহ, ডিগ্ৰীৰ ফাইনেল ইয়েৰ 8 ছেমিষ্টাৰৰ শ্ৰেণীসমূহ আৰু ঠিক তেনেকৈ মানে পষ্ট গ্ৰেজুৱেটৰ ফাইনেল ইয়েৰৰ শ্ৰেণীসমূহ, এইসমূহে খুলিব আৰু এটা শ্ৰেণী কোঠাত 30জনতকৈ অধিক ছাত্ৰ ছাত্ৰী নবহিব। দৰকাৰ হ'লে তাৰ ছেকশ্যন ৱাইজ তেওঁলোকে কৰি ল'ব। বাকী যিখিনি ক'ভিড পৰিস্থিতিৰ কাৰণে যিখিনি প্ৰট'কল আছে সেইখিনি তেওঁলোকে মানিব লাগিব। আৰু ইতিমধ্যে সকলো স্কুললৈ বা শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যাতে প্ৰপাৰ ছেনিটাইজেশ্যন কৰে। আৰু আজিও পেপাৰত বহু জেগাৰ পৰা বাতৰি আহিছে যে ছেনিটাইজেশ্যন শিক্ষানুষ্ঠানসমূহে ইতিমধ্যে কৰিছে। গতিকে সুকলমে এইটো স্কুলবিলাক পুনৰ খোলাৰ অহাকালিৰ দিনটো আৰম্ভ হ'ব বুলি মোৰ ফালৰ পৰা আশা। পৰ্যায়ক্ৰমে হ'ব বিচাৰে? সকলোবিলাক পৰ্যায়ক্ৰমে। ইয়াৰ কাৰণে মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ কাৰণে আমাৰ এখন কমিটি গঠন কৰিছোঁ, যিখন কমিটিয়ে মূলতঃ আমি বুৰঞ্জী আৰু ভূগোলক যে পুনৰ আমি প্ৰৱৰ্তন কৰিব বিচাৰিছোঁ, ইয়াৰ ওপৰত বিজ্ঞান, গণিত আৰু ইংৰাজী এই 3টা ভাষাৰ পাঠদান কেনেকুৱা হ'ব সেই সম্পৰ্কে তেওঁলোকে প্ৰতিবেদন দিব। প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমি কাম